গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ডন দাস আমার এটা নতুন ব্লগ হলো আপোনালোকক আকৌ স্বাগতম জনালো বলক আজি আমি মানে এই ভিডিও এটা বনা মানে আমাৰ দুৰ্গা পূজাৰ কেনেকুৱা প্ৰস্তুতি হৈ আছে তাৰ ওপৰত বলক হাই গাইস ওয়েলকাম ব্যাক মাই চ্যানেল তো গাইস আজি দুৰ্গা পূজাৰ কেনে প্ৰস্তুতি চলি আছে তাকে আমি খাবলৈ আহিলো গাইস এই বেলচৰ মন্দিৰ সন্মুখতে আছে গাইস বলক ভিডিওটো আৰম্ভ কৰোঁ সাইকেলখন এতে থৈ দিলো একদম মজা একদম পারফেক্ট ফাইনালি গাইস আমি আহি গ'লো দেৱালয় মন্দিৰ তো গাইস চাব পাৰে তো গাইস এটা প্ৰস্তুতি ভালে চলি আছে তো গাইস চাব পাৰে ইয়াত পুৰা একদম পেন্ডেল চেন্ডেল দিয়া আছে সব গাইস একদম কিন্তু বনা নাই গোটাই তো চাব পাৰে গাইস আগলৈ যাম বলক এতিয়া একদম এগলা একদম বনে আছে গোটাইখিনি মালা চালা লাইট চাইট গোটাইখিনি ঠিক কৰি আছে এগলা চব মালা চালা লাগে একদম বঢ়িয়া লাগাইছে ৰাতি বঢ়িয়া লাগিব একদম ভাল লাগিব চাৰিওফালে একদম পাৰফেক্ট লগাইছে ৰাতি একদম চাব লগা হ'ব একদম পাৰফেক্ট একদম ৰাতি কৈছো না একদম ফালি দিব এবাৰ তো গাইস আমি এটা পুকুরটো দেখাও সব গাইস কি ডেকোরেট করছি এইফালে একদম একদম কাম চাম চলি আছে একদম তো গাইস পার্ক খান চাব পাৰে গাইস এটা নতুন কৰি সেই বনিছে শিৱটো এবাৰ এইখিনি জাগা বঢ়িয়া লগা হ'ব লাইট চাইট দিলে ভালকে বনোৱাৰ পিছত কাম চাম কৰি আছে একদম ভালকে বনোৱাৰ পিছত একদম ভাল লগা হ'ব জাগাখিনি আৰু মানুহ ফটো উঠিব কিন্তু এতে বহুত মানুহ ফটো উঠিব এখন জাগাত গাইস এতে মুই বুলি হয় গাইস চাব পাৰে আৰু তাৰে কাষতে আছে তো এই কি দুৰ্গা মন্দিৰ ইয়াতে দুৰ্গা পূজা হয় এইটো হ'ল দুৰ্গা মন্দিৰ চাব পাৰে গাইস একদম দোকান চকান একদম বহি গৈছে এলা চক থিয়েটাৰো আহি গৈছে থিয়েটাৰ কি আছে দুৰ্গা পূজা বুলি একদম মেলাও আহি গৈছে বলক চব মেলা গোটাই এতিয়া কামখিনি গোটা হোৱা নাই দোকান চকান বনেহে আছে বাৰু একবাৰ ভিতৰত একদম চাই আহকচোন বলক একদম নেশ্যনেল ড্ৰেছ এক্সপো বলক বলক মেলা কেন্দাৰ পৰা আৰম্ভ হ'ব কালিৰ পৰা না মেলা গাইছ কালি পৰা আৰম্ভ হৈ যাব বঢ়িয়া একদম গোটাই এতিয়া মেলা বনাই ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত হেপী দুৰ্গা পূজা বুলি লিখি দিব না কি নহয় বন্ধুক নাই একদম আৰু চেনেলটো কি কৰিব চেনেলটো একদম একদম মজা